গুড মৰ্নিং সকলোকে পুনৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো কিন্তু মোৰ ভিডিঅ' নহয় দেই, এইটো হৈছে আমাৰ সকলোৰে মৰমৰ নীলাক্ষীবাৰ ভিডিঅ'। আৰু আজি নীলাক্ষীবাৰ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আমি আছোঁ বোৱাৰী ছেটত। আৰু মই আপোনালোকক আচলতে দেখুৱাবলৈ বিচাৰিছোঁ যে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো নীলাক্ষী দেৱীয়ে কিদৰে গুৰগ্ৰাসে গলাতকৰণ কৰিছে। এয়া 3টা কণী, এইখিনি ব্ৰেড, 4-5 পিচ অলৰেডি খালে, এয়া 3 কাপ চাহ, আৰু এয়া নীলাক্ষী দেৱী। একদম মিছা, একদম মিছা। ৰাজীৱ দা কি কয় আপুনি? গোটেই খাই শেষ কৰি দিছে। বৰ ধুনীয়া লাগিছে। এইবিলাক কথা কৈ মানুহক ডাইভাৰ্ট কৰিব চেষ্টা কৰিছে এখেতে, কিন্তু আপোনালোকে কেতিয়াও ডাইভাৰ্ট নহ'ব। এই গোটেইখিনি তেখেতেই খাব অকলে অকলে, এয়া আৰু এয়া। আৰু দুপৰীয়া লাঞ্চত আমি কি কি খাওঁ আপোনালোকক দেখুৱাই আছোঁ। আজি গীতাৱলীয়ে ৰাতিপুৱাই মোৰ ফোনটো নি পেলাই এইবিলাক কাণ্ড কৰিছে, কৰি পেলাই এতিয়া মেকআপ ল'বলৈ ওলাইছোঁ। আমাৰ মানে নাই, আমাৰ অশোক নাই এইকেইদিন, গতিকে গগন আহিছে, সি মেকআপ কৰিব। মই মেকআপত খাই বৈ এতিয়া বহিছোঁ আৰু মেকআপ কৰিম। তাৰপিছতে ৰেডি হ'লোঁ, এয়া সাজপাৰ পিন্ধি পেলাই আৰু চতৰ কাৰণে ৰেডি হৈছোঁ। ইফালে গীতাৱলীয়ে মেকআপ লৈ আছে। তাৰপিছতে আমি বাকী দুপৰীয়া কি কৰিব পাৰোঁ চাওঁ। আমাৰ এই গীতাৱলীয়ে বদমাচি কৰি পেলাই এতিয়া নিজে মেকআপ লৈছে, চবৰে মূৰবিলাক খাই তাই। তাৰপিছত মেকআপ লৈ উঠি পেলাই ইফালে আজি আকৌ আন এখন চিৰিয়েলৰ মুহূৰ্ত আছিলে, প্ৰসাদ দিছে, প্ৰসাদ খালোঁ। এই আমাৰ যাদৱ চবকে প্ৰসাদ বিলাই ফুৰিছে, আৰু বেলেগ এখন চিৰিয়েল। তাৰপিছত এনেকৈ আমি শ্বুটিং কৰিছোঁ, মুনৰ লগত শ্বট দিছোঁ। এইবিলাক ফূৰ্তি ফাটাৰ মাজেদি আমাৰ দিনটো এনেকৈ অতিবাহিত হয় আৰু ভালো লাগে। কাম কৰা এটা মানে উদ্যম বাঢ়ি যায়। আৰু আপোনালোকে যেনেকৈ চাই আছে, মৰম দিছে, চাব। এইখিনি আপোনালোকক দেখাব গৈছোঁ। মই গমেই নাপাওঁ এই ভিডিঅ' কেতিয়া কৰিলে। গীতাৱলীয়ে নিজৰ মোবাইলৰ পৰা কৰা, একো গম নাপাওঁ। মোৰ সোনকালে শ্বুটিং শেষ হ'ল, মই ঘৰলৈ যাব লাগে। ল'ৰা কিবা কামত আহিছিলে, সি ক'লে মা মই গৈ আছোঁ, তোমাৰ ওচৰতে আছোঁ, তোমাক লৈ আহিম। গতিকে ল'ৰা আহি পেলাই স্কুটিখন লৈ ৰখি আছে, আৰু গীতাৱলীয়ে মনে মনে একো গম নাপাওঁ পিছদিনা এইবিলাক ভিডিঅ' দিছে। ইমান বদমাচি কৰে নহয় এই ছোৱালীজনীয়ে। দেখিছেনে ল'ৰা কেনেকৈ ৰৈ আছে। তাৰপিছতে মই ওলাই গৈছোঁ, এই সকলোবিলাক তাই দেখাই আছে। এয়া হ'ল তাইৰ কাণ্ড কাৰখানা। সকলোবোৰ ভালে থাকক আৰু বোৱাৰী চাই থাকিব। মানে তাই বিচাৰিছিলে মই কেনেকৈ গৈ বাইকত বহিম, মই শকত, উঠিব পাৰোঁ নোৱাৰোঁ, এইবোৰ মানে দেখাব লোকক। কিন্তু কি হ'ব, তাই কৃতকাৰ্য নহ'ল, ছাকচেছ, মানে অপাৰেশ্যন ছাকচেছ নহ'ল। তাই টিংখনৰ পৰা দেখাব নোৱাৰিলে তাই মই কেনেকৈ উঠোঁ। পিছদিনাখনে ভিডিঅ'খিনি দিওঁতেহে মই গম পাইছোঁ। এয়া হৈছে আমাৰ এদিনৰ শ্বুটিঙৰ ধেমালি, তাৰ মাজত কাম, এয়াই আৰু জীৱন। আপোনালোকে বোৱাৰী চাই থাকিব, আকৌ লগ পাম। ভালে থাকক সকলোবোৰ।